নমস্কাৰ ভাইটি ভণ্টিসকল, আজি আমি শিকিম পৰিমেয় সংখ্যা বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে নচলে। যদি তিনিটা পৰিমেয় সংখ্যা লওঁ, সেই তিনিটা পৰিমেয় সংখ্যা আমি এনেধৰণে বিয়োগ কৰোঁ যাতে এ আৰু বি প্ৰথমে বিয়োগ কৰি শেষত আমি চি বিয়োগ কৰিম, আৰু যিটো আমি বিয়োগফল পাম সেই বিয়োগফলটো যদি আমি এটো পিছত বিয়োগ কৰি কেনে বি আৰু চি প্ৰথমে বিয়োগ কৰি কেনে শেষত আমি এ বিয়োগ কৰি যিটো বিয়োগফল পাম, দুইটা ক্ষেত্ৰত যদি সমান হয় তেনেহ'লে আমি ক'ম যে বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে, আৰু দুইটা ক্ষেত্ৰত যদি একে নহয় তেনেহ'লে আমি ক'ম যে বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে। আৰু ভাইটি ভণ্টিসকল, ইয়াৰ আগৰ ভিডিঅ'সমূহত মই পৰিমেয় সংখ্যাৰ যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে নচলে, ক্ৰম বিনিময় বিধি আৰু আবদ্ধ বিধি এই সকলোবোৰ বিষয়ে মই ভিডিঅ' আপলোড কৰিছিলোঁ। তোমালোকে যদি সেই ভিডিঅ'সমূহ চাব বিচাৰা তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু লগতে মোৰ চেনেলটোৰ ভিডিঅ' লিষ্টত গৈ কেনে ভিডিঅ'সমূহ চাই ল'বা। ঠিক আছে ভাইটি ভণ্টিসকল, তিনিটা আমি ঋণাত্মক পৰিমেয় সংখ্যা লওঁ। ছাপ'জ আমি পৰিমেয় সংখ্যা ল'লোঁ -2/5 -7/10 -1/2। এই তিনিটা পৰিমেয় সংখ্যা প্ৰথমে আমি কি কৰিম, এ আৰু বি বিয়োগ কৰিম। এ আৰু বি বিয়োগ কৰি কেনে শেষত আমি চি বিয়োগ কৰিম। তাৰপিছত আকৌ আমি কি কৰিম, এইটো শেষত বিয়োগ কৰিম, এইটো আমি পিছত বিয়োগ কৰিম। প্ৰথমে আমি বি আৰু চি বিয়োগ কৰি ল'ম। প্ৰথমে আমি কি কৰিম, বি আৰু চি বিয়োগ কৰি ল'ম। তাৰপিছত আমি কি কৰিম, এ বিয়োগ কৰিম। ঠিক আছে, প্ৰথমে আমি এ আৰু বি বিয়োগ কৰিম, শেষত আমি চি বিয়োগ কৰিম। আকৌ নেক্সটটোত আমি কি কৰিম, এটো পিছত বিয়োগ কৰিম, প্ৰথমে বি আৰু চি বিয়োগ কৰিম, শেষত এ বিয়োগ কৰিম। যদি দুয়োটা ক্ষেত্ৰত সমান হয় তেনেহ'লে সহযোগ বিধি মানি চলিব বিয়োগৰ ক্ষেত্ৰত, আৰু দুয়োটা ক্ষেত্ৰত যদি সমান নহয় তেনেহ'লে পৰিমেয় সংখ্যা সহযোগ বিধি বিয়োগৰ ক্ষেত্ৰত মানি নচলিব। ঠিক আছে, প্ৰথমে ইয়াতে আমি এ আৰু বি বিয়োগ কৰি লওঁ। কি আছে, -2/5 -7/10 এই দুটা আগত বিয়োগ কৰোঁ আমি। তাৰপিছত আমি -1/2 বিয়োগ কৰিম। কি হ'ব, 5 আৰু 10ৰ লসাগু কি হয়, 5 আৰু 10ৰ লসাগু হ'ল 10। ইয়াতে 5এদি 10 কেইবাৰ হৰণ যায়, দুবাৰ যায়। চ' আমি ইয়াতে কি কৰিম, 2 পূৰণ কৰি দিম। -2ৰ লগত 2 পূৰণ কৰিলে কি হ'ব, -4 মাইনাছ 10এদি 10 কেইবাৰ যায়, একবাৰ যায়। চ' 7ৰ লগত 1 পূৰণ কৰিলে হ'ব 7। ঠিক আছে, এতিয়া চিটো মানে চি যিটো পৰিমেয় সংখ্যা থাকিব সেইটো বাহিৰত ৰাখিলোঁ। আমি কি কৰিম, -4 আৰু -7 যিটো মাইনাছে প্লাছ হয়, তো আমি কি কৰিম, প্লাছ কৰি দিম। কি হ'ব, -11 হ'ব। তাৰপিছত তলত কি থাকিব, 10 থাকিব, এইটো -11। তাৰপিছত আমি এতিয়া যিহেতু এ আৰু বি বিয়োগ কৰি কেনে যিটো বিয়োগফল পালোঁ, সেই বিয়োগফলটোক আকৌ আমি চি দি বিয়োগ কৰিম। এতিয়া আমি চি বিয়োগ কৰিম। ঠিক আছে, চি বিয়োগ কৰিলে 10 আৰু 2 লসাগু কিমান হয়, 10 আৰু 2 লসাগু হ'ব 10। 10এদি 10 কেইবাৰ যায়, একবাৰ যায়। এতিয়া 1এদি -11ক পূৰণ কৰিলে কি হ'ব, -11 হ'ব। ঠিক আছে, এতিয়া মাইনাছ চিনটো দিলোঁ। 2এদি মাইনাছ চিনটো ইয়াতে যিহেতু মাইনাছ আছে, মাইনাছ চিন দিলোঁ। 2এদি 10 কেইবাৰ যায়, 5 বাৰ যায়। চ' ইয়াৰ লগত 5 পূৰণ হ'ব। 5 × 5, তেতিয়া কি হৈ যাব, তলত আহিব 10, ওপৰত -11 আৰু -5 আমি যদি ইকুৱেশ্যনটো কৰোঁ, -11 আৰু মাইনাছ প্লাছ, তাৰমানে -16 হ'ব। তাৰমানে এই প্ৰথমটোত আমি কি পালোঁ, -16/10। ঠিক আছে, এতিয়া আমি নেক্সটটো কৰোঁ। নেক্সট কি কৰিম, এইটো বাহিৰত ৰাখিম। এইটো বাহিৰত ৰাখি কিনে বি আৰু চি বিয়োগ কৰিম।
ঠিক আছে এইটো বি আৰু এইটো সি সো বি আৰু সি বিয়োগ কৰিম প্ৰথমে তে -7/10 ইয়াতে -1/2 ঠিক আছে এতিয়া আমি কি কৰিম এইটো বাহিৰত ৰাখি বি আৰু সি প্ৰথমে বিয়োগ কৰিম ঠিক আছে এইটো আমি বাহিৰত ৰাখিলোঁ বাহিৰত ৰাখি বি আৰু সি বিয়োগ কৰিম এইটো -2/5 এতিয়া বি আৰু সি মানে 10 আৰু 2 লসাগু কিমান হ'ব 10 হ'ব 10 আৰু 2 লসাগু হ'ব 10 10 10ক কেইবাৰ যায় একবাৰ যায় সো ইয়া 7 ৰ লগত 1 পূৰণ হ'ব 7 বহিব আৰু 2 10ক কেইবাৰ যায় 5 বাৰ যায় সো -1 ৰ লগত 5 পূৰণ হ'লে 5 হ'ব ঠিক আছে এতিয়া -2 থাকিল আৰু ইয়াতে -2 আৰু ইয়াতে থাকিল 5 ইয়াৰ আমি যদি কৰো কি হ'ব 7 ৰ পৰা -5 গলে কিমান থাকিব 7 ৰ পৰা 5 গলে থাকিব 2 থাকিব 2/10 ঠিক আছে 2/10 হ'ব এতিয়া যেহেতু 2/10 এটো মাইনাস আছে সো ইয়াটো কি হৈ যাব -2/5 এটো হৈ যাব যেটো -2 আছে ইয়াতে মাইনাস এটো মাইনাসে হ'ব -2 হ'ব 2/10 এতিয়া আমি লসাগু যদি লসাগু কিমান হ'ব 10 হ'ব লসাগু 10 হোৱাৰ যোৱাৰ লগে লগে 5 10ক কেইবাৰ যায় দুবাৰ যায় যেহেতু 5 দুবাৰ যায় 10ক তে আমি ইয়াতে 2 পূৰণ কৰিম -2 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব -4 তাৰ পিছত ইয়াতে যেহেতু মাইনাস হয় হয়নে মাইনাস হয় সো আমি কি কৰিম 10 10ক কেইবাৰ যায় একবাৰ যায় তো 1 -2 যদি আমি পূৰণ কৰো -2 হ'ব 1 -2 হ'ব এতিয়া আমি যদি কৰো এটো কি হ'ব -4 আৰু -2 মাইনাসে প্লাস মানে -6/10 হ'ব এতিয়া যদি আমি দুইটা ক্ষেত্ৰত যদি আমি লক্ষ্য কৰো ইয়াতে ওলাইছে -16/10 আৰু ইয়াতে ওলাইছে -6/10 তেনেহলে আমি কি ক'ব পাৰো যেহেতু দুইটা ক্ষেত্ৰত একে নোলাল হয় না নহয় দুইটা ক্ষেত্ৰত সমান নহল তেনেহলে আমি ক'ব পাৰো যে পৰিমেয় সংখ্যাবোৰ কি হয় পৰিমেয় সংখ্যাবোৰ বিয়োগৰ ক্ষেত্ৰত কি হয় বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে এটো যদি আমি এনে জাস্ট অখণ্ড সংখ্যাৰে আমি যদি আমি প্ৰমাণ কৰিব বিচাৰো সাপোজ -4 -2 আৰু -1 ঠিক আছে তিনিটা সংখ্যা লৈছো প্ৰথমে আমি কি কৰো -4 ৰ পৰা -2 বিয়োগ কৰি কেনে আকৌ যেটো বিয়োগফল হ'ব সেই বিয়োগফলটোক আকৌ -1 এদি বিয়োগ কৰিম কি পাম আমি ইয়াতে -4 -2 মাইনাস প্লাস হ'ব তাৰ মানে হ'ব -6 ঠিক আছে এটা আকৌ -1 এটা আমি যদি ইয়াতে মাইনাস কৰো মাইনাসে কি হ'ব প্লাস হ'ব তাৰ মানে -7 হ'ব ঠিক আছে এতিয়া আমি কি কৰো এই ক্ষেত্ৰত আমি ইয়াতে তো a আৰু b মাইনাস কৰিলো হয়নে ইয়াতে আমি কি কৰো a টু পিছত মাইনাস কৰিম প্ৰথমে আমি b আৰু c মাইনাস কৰিলো ইয়াতে মাইনাস হৈ আছে সো b আৰু c প্ৰথমে আমি কি কৰিলো মাইনাস কৰিলো ইয়াতে আমি ব্ৰেকেট দিব পাৰো ঠিক আছে b আৰু c মাইনাস কৰো -4 মাইনাস ইয়াতে ব্ৰেকেট দিলু কি মানে ইয়াতে প্লাস হৈ গল প্লাসে মাইনাস এটা পূৰণ হৈ আছে কিন্তু ইয়াতে প্লাস হৈ গল 2 টু প্লাস হৈ গল হয় না 2 টু প্লাস হৈ গল যেটো ব্ৰেকেটৰ ভিতৰত আছে সো ইয়াতে প্লাস হৈ গল কিন্তু ইয়াতে পূৰণ হৈ আছে প্লাসে মাইনাসে পূৰণ কৰিলে মাইনাস হয় হয়নে নহয় হেকানে ব্ৰেকেটটো দি কেনে আমি প্লাস দি লিখিব পাৰো ঠিক আছে এতিয়া 2 ৰ পৰা 1 গলে কি হ'ব 2 ৰ পৰা 1 গলে 1 হ'ব 2 ৰ পৰা 1 গলে 1 হ'ব হয়নে এতিয়া -4 আৰু এটো হল -1 সো মাইনাসে কি হল প্লাস হল তাৰ মানে -5 হল সো দুইটা ক্ষেত্ৰত একে নহল ইয়াতে -7 হল আৰু ইয়াতে হল -5
চ' আমি ক'ব পাৰোঁ যে পৰিমেয় সংখ্যাবোৰ বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে